নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বিশেষকৈ ভিডিঅ' বনাব ভালদৰে নাজানো আৰু তথাপিতো বনাবলৈ ইচ্ছা কৰিছোঁ আৰু বনাইছোঁ। কিছুমান আমাৰ তেলৌ সিং বহি আছে ইয়াত দেখিছেনে, এইজন ছাবস্ক্ৰাইব কৰি দিব আহি নখ কাটি কাটি বহি আছে জুবলাই। কি কৰিবা আৰু, বৰষুণ বতৰ বৰষুণ পূৰা দি আছে আৰু আমাৰ এইপিনে পূৰা বৰষুণ দি আছে। এইজনী আমাৰ বাইচি বুলি কয় এনেকৈ এটা। তাৰপাছত আমাৰ এজন ভাই হয়, তেলত বহি আছে বিন্দাছ নখ কাটি কাটি কুকুৰ পোৱালিতে। এতিয়া আমাৰ ঘৰতে আৰু বগাইছেগৈ আৰু কি কৰিবা আৰু, ভগৱানে যিহকে দিছে তাকে ল'ব লাগিব আৰু আমি। এইটি আমাৰ বাইচি আইতা কি বুলি কয় নাজানো আৰু, কিন্তু মই আই বুলি কওঁ আৰু। এৰি চাৰে অকণমান চাৰেচোন, এৰি কি এজনী বাৰুকে ক কি 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 কৰিব লাগে ক, কিবা এটা কৈ দে কৈ দে। সেই তেতিয়া সেইটো ক'লে নহ'ব নহয়, তেলৈ কি বুলি কবি ক, কিবা এটা কৈ দে ক। দোকানলৈ যা এতিয়া দোকান বৰষুণ দিছে নে নাই, ইমান বেয়াকে বৰষুণ দিছে। দেখিছা নে, একদম ষ্টাইল চিষ্টাইল কৰি একদম পুৰা একদম বিহু খাবলৈ, কি বিহু নহয় বিয়া বিয়া খাবলৈ ওলাই গৈ আছে আৰু দেখিছানে পুৰা। আমাৰ ভিতৰত অলপ আন্ধাৰ হৈ আছে, বৰষুণ দি আছে যে পুৰা, অলপ কাৰেণ্টটো এতিয়া আহিছে আৰু। হেৰিয়া আমাৰ বেটা পুৰা টিপটপকৈ ওলাই মেলি সাজু আৰু এতিয়া। বেটা যাবি নাই এদিন কাৰ লগত যাবি? এয়া সেয়াই আৰু আমাৰ পৰিয়াল দি এটি সৰু সুৰাকে কিবা এটা কৈ দে আৰু, কৈ দে ক'লৈ গৈছ, কৈ দে। ভিডিঅ'টি চাব, লাইক কৰিব, কমেণ্ট কৰিব। আহিলে নহ'ব নহয় ন, প্ৰথম ভিডিঅ'নো কোনে ভালকে বেটাও কৈ দে, কিবা এটা কৈ দে, কৈ দে কি বুলি কবি ক, হে একো নকওঁ, হাই কৈ দে, হাই কৈ দে। এটাই এইখিনি একদম খৰি ফালিবলৈ কৰি আছে, তাৰমানে মোৰ ইমানখন খৰি মইনো ইমান বৰষুণ কেনেকৈ ফালিম বাৰু, চাবা ইমানখন খৰি ফালিব কৰি আছোঁ, এইখিনি খৰি ফালিব কৈছোঁ এটাই। আমাৰ তেলৈ কি কবি, কৈ দে কিবা এটা। লাইক কমেণ্ট যি যি আছে চবকে চব কৈ দিব ক'ব। ঠিক আছে, হ'ব দিয়া আজিলৈ ভিডিঅ'টো ইমানে।